নমস্কাৰ জয় জয়তে অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ এনে এখন ঠাইত য'ত আজি নাগাৰা নামৰ চৰ্চা হৈ আছে কৰিশ্মা নাথ পেপে তাৰ পাছতে প্ৰিয়ংকা শইকীয়া আৰু মই উপস্থিত আছোঁ নাগাৰা নামৰ জনপ্ৰিয় শিল্পী কৰিশ্মা নাথৰ সমান্তৰালকৈ জনপ্ৰিয়তা লাভ কৰা ভাইৰেল হৈ পৰা প্ৰিয়ংকা শইকীয়াৰ বাসগৃহ মোৰ লগত উপস্থিত আছে প্ৰিয়ংকা শইকীয়া পোনপ্ৰথমে তোমাক স্বাগতম জনাইছোঁ কৰিশ্মা নাথ আৰু প্ৰিয়ংকা শইকীয়া দুয়োগৰাকী সম্ভাৱনাময় শিল্পী চিপাদাৰৰ বিভিন্ন বিতৰ্কৰ মাজত আজি এই দুয়োগৰাকী শিল্পীয়ে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে চিপাদাৰ বিধানসভা সমষ্টিৰ অধীনৰ গুৰুবন্ধা গাঁও পঞ্চায়তৰ হাতঘৰীয়া মাজচুবা নিবাসী পিতৃ চক্ৰধৰ শইকীয়া আৰু মাতৃ অঞ্জনা শইকীয়াৰ বৰজীয়ৰী প্ৰিয়ংকা নাগাৰা নামৰ ভোৰতাল পৰিৱেশনেৰে ভাইৰেল হৈ পৰিছে আৰু তেওঁ 2 ঘণ্টা ধৰি ভোৰতাল বজাব পাৰে বিভিন্ন যদি অসমৰ ৰাইজে ইউটিউব চেনেল চাইছে বা ফেচবুক চাইছে বা বিভিন্ন মাধ্যমত বাতৰি পঢ়ি চাইছে তেতিয়াহ'লে প্ৰিয়ংকা শইকীয়াৰ ভোৰতাল নৃত্য দেখিছে মই পোনপ্ৰথমে প্ৰিয়ংকাক দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ যে তুমি এই যি নাগাৰা নাম যি দৰঙৰ ঐতিহ্য এই ঐতিহ্যৰ লগত তুমি কেতিয়াৰ পৰা জড়িত হৈ পৰিলা মই প্ৰায় আজি 8-10 বছৰমান হ'ল জড়িত হ'বৰ কাৰণে এতিয়ালৈ গাই আছোঁ আৰু দৰ্শকৰ বিপুল সঁহাৰি পাইছা তোমাৰ এই মাহটোত তোমাৰ কিমানখনমান বুকিং আছে এই মাহটোত আছে 20-25খনমান আছে আৰু এতিয়া নাগাৰা নাম সংঘ বা কৰিশ্মা নাথ এটা বিতৰ্ক হৈ আছে কৰিশ্মা নাথ সম্পৰ্কত তোমাৰ মতামত কি এতিয়া মতামত বুলি ক'লে যিহেতু তেওঁ শিল্পী আৰু ময়ো শিল্পী গতিকে এই বিষয়ত মই একো মতামত নিদিওঁ বুলি ভাবিছোঁ আজি কৰিশ্মা নাথ এটা পেপে বুলি কৈ এটা বিতৰ্কত গুচি গ'ল তাৰ পাছত আজি দেখিছোঁ বাতৰি কাকততে নাগাৰা নাম সংঘইহে বাদ দিছে তেওঁৰ লগত কানেকশ্যন নকৰে কিন্তু কৰিশ্মা নাথক কোনো মানে বাতিল কৰা নাই আজি স্পষ্টীকৰণ দিছে তেওঁলোকে নিয়মীয়া বাৰ্তাত মই পালোঁ ৰাতিপুৱাই এতিয়া কথাটো হৈছে এজন শিল্পী এটা নিজে অনুষ্ঠান ইয়াত অনুষ্ঠানৰ প্ৰয়োজনীয়তা আছে বুলি ভাবা নেকি যে তোমাক কোনোবাই প্ৰেছাৰ দিব আমুকলৈ নাযাবা আমুক গান নাগাবা আমি বিভিন্ন সময়ত দেখিছোঁ যে নাগাৰা নামতেই হওক আজি জুবিন গাৰ্গে বিহুগীততেই হওক তুমি বিভিন্ন গীত আমি দেখিছোঁ এটা সময়ত দেখিছিলোঁ যে নাগাৰা নামত RSL গৌৰী লে যাব তোকে মোৰ সীতা বুলি আছিলে সীতাটোকে মোৰ লংকা তেনেধৰণৰ গীতো হৈছে এইখিনি তোমালোকে আচলতে মনোৰঞ্জনৰ কাৰণে কৰা কাৰণ ৰাইজে মনোৰঞ্জন বিচাৰে নতুনত্ব এটা লাগিব কিন্তু এই ক্ষেত্ৰত তুমি কিবা নতুন চিন্তা চৰ্চা কৰিছা নেকি যে নাগাৰা নামত মই কেনেধৰণে নতুন এতিয়া তুমি বিয়া নাম সন্নিৱিষ্ট কৰিছা নতুন কিবা চিন্তা চৰ্চা কৰিছা নেকি নতুনত্ব লাগিব যিহেতু আমি কৰিবই লাগিব নতুনত্বও লাগিব আৰু মানে যিখিনি পুৰণা কৃষ্টি সংস্কৃতিখিনিও ৰাখিব লাগিব মই সময় বেছি নাই মই পোনপ্ৰথমে তোমাৰ পৰা এটা তোমাৰ গীতৰ কলি তোমাৰ সুললিত কণ্ঠ তুমি যি ধৰণে মঞ্চত পৰিৱেশন কৰা হয়তো ষ্টুডিঅ'ত নোৱাৰিবা তোমাৰ পৰা এতিয়া মিউজিক যিহেতু নাই গতিকে তোমাৰ পৰা এটা গীত শুনিম দিহা মানে নাগাৰা কলি এটা শুনিম কৰোণা সাগৰ হৰি নাম ল'বলৈ নালাগে ভাগৰ হৰি নাম ল'বলৈ নালাগে ভাগৰ তোমাৰ চৰণ গোবিন্দে গোবিন্দে কৰোণা সাগৰ ওয়াৰ হেৱাৰ গোবিন্দ গোবিন্দে গোবিন্দে কৰোণা সাগৰ জানিয়া লৈলো হৰণ কৰোণা সাগৰ হৰি নাম ল'বলৈ নালাগে ভাগৰ হৰি নাম ল'বলৈ নালাগে ভাগৰ এয়াই হৈছে আমাৰ অসমৰ প্ৰতিভা অসমৰ চুকে কোণে গাঁৱে ভূঞে এনেধৰণৰ বহুত প্ৰতিভা লুকাই আছে এপাহ এপাহ উঠি অহা ফুল আমি ইয়াত যাতে কলিতে মৰহি যাবলৈ নিদিওঁ নষ্ট হ'বলৈ নিদিওঁ এয়াই মই অসমৰ ৰাইজৰ প্ৰতি মই অনুৰোধ জনাম আৰু ইয়াৰ পাছত এওঁৰ এটা বিশেষত্ব আছে যে তেওঁ একেৰাহে 2 ঘণ্টা ধৰি ভোৰতাল বজাব পাৰে মই অকণমান সময় দৰ্শকক এই তেওঁৰ ভোৰতাল নৃত্য ভোৰতালৰ যিটো
ভোৰতাল বজায় সেই বজাৰৰ কাৰণে মই তাল যোগাৰ কৰি ৰাখিছোঁ অন্ততঃ তেওঁ আমাৰ দৰ্শকৰ বাবে অকণ সময় ভোৰতাল বজাব প্ৰতিভা অকল নাগাৰা নামেতে নহয় সকলোতে তেওঁ নিপুণ মই তেওঁৰ ক্ষেত্ৰৰ পৰা তেওঁৰ পৰা এটা বিহু গীত শুনিব বিচাৰিছোঁ যিহেতু বিহুৰ বতৰ নুশুনিলে ভাল নালাগিব আৰু বিহু যথেষ্ট বিহু পেণ্ডেল তাই বুকিং হৈছে মই এটি বিহু কলি তোমাৰ পৰা শুনিব ধনহিৰি বাঢ়িলে কপিলিও বাঢ়িলে কপিলিও বাঢ়িলে হায় মোৰ সোণ পলং এৰাহুতি পলং এৰাহুতি হ'ল ইয়াই নিদিয়ে সোণ পিতায়ে মোক নিদিয়ে পিতায়ে মোক নিদিয়ে হায় মোৰ সোণ মনৰ আশা মনতে এই মুহূৰ্তত বিদায় ল'ম আশা ৰাখিছোঁ অনাগত দিনত প্ৰিয়ংকা শইকীয়াই অসম নহয় ভাৰতবৰ্ষ নহয় বিশ্ব দৰবাৰলৈ নাগাৰা নাম লৈ যাওক বিহুগীত লৈ যাওক আৰু এই সম্ভাৱনাময় ছোৱালীজনীয়ে যাতে ভৱিষ্যতে এটা উজ্জ্বল দিশত গতি কৰিব পাৰে আৰু এই অসমৰ এটা সাংস্কৃতিক বিভাগ আছে অসম চৰকাৰ আছে মাননীয় এগৰাকী জনদৰ্শী মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা মই আশা ৰাখিছোঁ প্ৰিয়ংকা শইকীয়াৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব এই মুহূৰ্তত মই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ